হাই ফ্রেন্ডস, কি খবর? আশা করছি ভালো আছি। তো আপনাদের দোয়া আশা করছি মই ভালো আছি। তো ফ্রেন্ডস, আজি আছি আমার একটা হসপিটালত। এইখন হসপিটালত আপোনালোকে আহিব পাৰে। যদি আপোনালোকে বেমাৰ আজাৰ হয় আপোনালোকে এইখন হসপিটালত আহি ভাল চিকিৎসা কৰাব পাৰিব। এইটো হস্পিটালৰ নাম হ'ব সিৰাজুলি নাৰায়ণপুৰ বুলি কয়। তো আপোনালোকে এইটো হস্পিটালত আহি আপোনালোকৰ যিকোনো বেমাৰ হ'লে আপোনালোকে একদম যদি আপোনালোকৰ এটা আয়ুষ্মান কাৰ্ড আছে তেনেহ'লে আপোনালোকে ফ্ৰীতে ট্ৰিটমেণ্ট কৰিব পাৰিব। তো এইটো হস্পিটাল বহুত ভাল হস্পিটাল আছে। এইটো হস্পিটালত আহিলে বহুত আপোনালোকৰ ভাল হ'ব। চ' আপোনালোকে যদি ঘৰৰ ওচৰত কিবা হস্পিটেল আছে, যদি তাতে অসুবিধা হয় তেনেহ'লে আপোনালোকে এইটো হস্পিটেলত আহি একদম মানে ভালদৰে আপোনালোকে চিকিৎসা কৰাব পাৰিব। চ' আপোনালোকে এইখন হস্পিটেলত আহিব। চাওক হস্পিটেলৰ নজাৰা দেখাই আছোঁ আপোনালোকে। এইটো হ'ল ফাৰ্ষ্ট গেট, প্ৰথম গেটে এইটোতো সোমাব লাগিব। আপোনালোকে চিৰাজুলিৰ পৰা আহি একদম ডাইৰেক্ট লেফ্ট ছাইডত আহিব। এইটো নাম হ'ল, জেগাটোৰ নাম হ'ল নাৰায়ণপুৰ বুলি কয়। ইয়াত চাওক আপোনালোকে হস্পিটেলৰ কিছুমান ফ্লোর দেখাই আছো। ইফালে চাওক ডোর আছে, একদম ফার্স্ট গেট ইফালে সোমাব লাগিব। আপোনালোকে ইয়াতে এটা টেংকি আছে। চ' আপোনালোকে ইয়াতে আহিব, আপোনালোকৰ চিকিৎসা ভালদৰে কৰাব পাৰিব। চ' আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এনেধৰণৰ এইটো চেনেলত আপোনালোকে সদায় এনেধৰণৰ ভাল ভাল ভিডিঅ' চাবলৈ পাৰিব। বিজনেছ